এই ৰবা কি হ'ল দৌৰি আই নকবা কি হ'ল ইয়াত ডাঙৰ সমস্যা বুজিছা সমস্যা কি সমস্যা আৰে বহিবলৈ সময় নাই কিয় আৰে মই সদায় মোৰ ঘৰৰ আগত ৰৈ থাকোঁ আচ্ছা ইমান ধুনীয়া ধুনীয়া ছোৱালী চাই থাকোঁ ভাল লাগে বুজিছা আজিকালি ছোৱালীকেইজনী মেকআপ নাই বিনা মেকআপত বিনা মেকআপ আৰু কাপোৰ কানি কি আৰু নকওঁ এইবিলাক আৰু একেবাৰে মোৰ মানে ভয় লাগি গ'ল পিকাচৰ নিচিনা ৰাম মই এতিয়া মোৰ সময় নাই ছোৱালী চাই বিনা মেকআপৰ ছোৱালী চাই ভয় লাগি গ'ল এই ৰ'বা সেই তুমি দেখিলে আৰু ভয় খাবা হয় নেকি এই নাহে ইয়াৰ আমি ভিতৰত আহি গ'লো ন ভিতৰত আহি গ'লো বহক ৰাম একেবাৰে এই চোৱা এনেকুৱা অৱস্থা সমস্যা বিৰাট ভয় খালো সেইটো কোন আহি আছে সেইটো মৃদুল দেখোন এই মিডুল দেখোন একদম পুৰা দৌৰি আহি আছে জানো তাৰ বা কি হ'ল আকৌ কি হ'ল মিডুল দা একদম মুধাটো খাই আহিছে যে টেনচনতে আহিছো কিহৰ টেনচন আজি মাইকী মানুহে ক'লে বোলে খুব ভাল খবৰ এটা আছে ভাল খবৰ কি ভাল খবৰ আৰু বোলে নতুন আলহী আহিব মই ভাবিলো নতুন আলহী আহিবলৈ কিবা চুনু মুনুৱে আহিব নেকি আমাৰহে কপালত নাই শুনা তাৰপাছত কি হ'ল জানা কি হ'ল মই ব্ৰাছডাল মাৰিছোহে দেখিলো চচুগুৰি আহিব তাৰপিছত কি হ'ল জানো মোৰ এক খুঁটি একদম গৰম হৈ গ'ল তাৰপাছত মাইকী মানুহে পটককে মোনাটো দিলে বজাৰ কৰিবলৈ মই খঙতে বজাৰ কৰিব লগা মোনাটো তাতে পেলাই এইয়া গুচি আহিলে তহঁতে এতিয়া কি কৰি আছো হ'ল টেনচন এটা মেকআপত বোলে ছোৱালী দেখিছে একদম উদাটো খাই ভয়তে দৌৰি আহিছে তোৰ হ'ল বেলেগ টেনচন মোৰ আৰু এটা টেনচন আছে কোনটো এইটো নাই আচ্ছা সেইটো টেনচন পিছৰ কথা মই বহি আছো কিয় জানা কোৱাচোন মই বহি আছো মানে ৰাতি মই ইমান ধুনীয়া সপোন এটা দেখিছো নহয় তাকে ভাবি আছিলো কি কৰি আছে তাৰমানে আমি বহি ৰাতি মই সপোন এটা দেখা পালো এই সপোনটোকে কৈ আছো মানে এইটো ভাবি আছিলো নতুন বছৰ নতুন সপোন তাৰমানে কি হৈছে জানে দোস্তি মই সপোনত দেখিলো মানে এই আমাৰ বিপাশা বসু যে বলিউডৰ বিপাশা বসু এক্টিং এৰি এই বিপাশা বসু আপোনাৰ সিংগাৰ হৈ গ'ল গান গাব আহিল মানে কনভাৰ্ট হৈ গ'ল বিপাশা বসু অসমত মানে গান গাবলৈ আহিছে আপুনিতো জানে বিপাশা বসু খবৰটো মানুহে একদম ভৰ্তি হৈছে জনসমুদ্ৰ হৈ গ'ল মানে ফাংচনত আৰু ইমান ডাঙৰ ফাংচন বিপাশা বসু আহিব एदन कमेंटेटर मैंने कमेंट्री कर ले दर्शकों आप लोग प्रतीक्षा कीजिए 1 मिनट बाद में ही बिपाशा बसु जी आप लोग का साथ में गीत पेश करने वाली है डांगर फंक्शनर कथा दोस्ती आपनालोके गमे पाई बुझिदा समयर तो 1 मिनट लरसर हबो नोरे তেতিয়া মানে বিপাশা বসুৰ কি কৰিলে জানে পেছাপ লাগি গ'ল উল্টা লাগি গ'ল বিপাশা বসু ভাবিলে কি ইমান ডাঙৰ ফাংচন মইতো এই ফাংচন মানে বেয়া কৰিব নোৱাৰো ইফালে আকৌ এনেকুৱা মুতা লাগিছে পেছাপ লাগিছে ব্ৰেকো মাৰিব নোৱাৰে মাইকী মানুহৰ কথা দৌৰ মাৰি গ'লে মানে মিটুলদা এই সোমালে ইউৰিনেলত সোমালে পেছাপ গাৰত সোমালে আধা পেছাপ ইৰিছেহে সেইটো সময়তো মঞ্চৰ পৰা মাতি আছে নহয় বিপাশা जी आपकी टाइम हो चुकी है काइंडली आप मंच पर आ जाइए माइकी मानु पेशाब करते तो 2-3 मिनिट मान লাগিয়ে যায় ন এই অকন পেছাব এৰিলে তেতিয়া আৰু বিপাশা বসু উঠি গ'ল ব্ৰেকো মাৰিব নোৱাৰে পেছাব পুৰি আছে তেতিয়া কৈছে বোলে এই ফাংচনটো কেনেবাকে বেয়া কৰিব নোৱাৰো ব্যৱস্থাও নাই ইমান দূৰৰ পৰা আহিছো অসমত গীত গাবলৈ ফাংচনটো বেয়া কৰিব নোৱাৰো যি হয় হৈ থাকে ইয়াৰ পৰাই গীত আৰম্ভ কৰো আৰু এটা মজাৰ কথা কি জানে বিপাশা বসু তাৰ পৰাই গীত আৰম্ভ কৰিলে
मुझे का मुता लगती है मुझे मुता लगती है मुझे मुता लगी है মজাৰ কথা কি জানে দেখা পালো মিউজিক মেন যিকেইটা আছে গোটেইকেইটা আমাৰ হেপী আছামৰ টিম হেপী আছামৰ টিম তো মই মানে খোল বজাই আছো মই ভাবিলো গলে বিপাশা যদি গীত আৰম্ভ কৰিলে তো মই বহি থাকি কি লাভ আছে মই আৰু খোলটো লৈ একদম বজাই আছো চুপা চুপা ৰখনা চুপা চুপা ৰখনা চুপা চুপা ৰখনা মিউজিক উঠাই দিলে বিপাশা বসুজি তাৰ পৰা গাইছে नहीं रख सकती मुझे मुता लगती है मुझे मुता लगती है मुझे मुता लगी है আমার যুক্তিটা আছে হেপী আছামৰ যুক্তিটাই একদম বেলা লৈছে যুক্তিটাই বজাইছে छोड़ दो বিপাশা বসুজি তাৰ পৰা গাইছে छोड़ रही हूँ मुझे मुता लगती है मुझे मुता लगती है मुझे मुता लगी है আমার কো মিদুল দা আপুনি আমি গিটাৰ বজাই এই গিটাৰ বজাই এইটো বজাইছে তাৰ পিছত আকৌ আমাৰ হে লুহিত আছে লুহিত ইটো কছাৰী মানুহ লুহিতে ভাবিলে লুহিত আকৌ ডাম ঠাইত বজোৱা মানুহ লুহিতে কৈছে अरे সবাই আরম্ভ করছি মই আর বহিটাকে কা করেন লুহিতে আরম্ভ করলে জিমিতে আরম্ভ করলে এফলে মিডুল আরম্ভ করলে মই ও বাজাই দিই আর একদম আর এইটো পজিশন তা ছোড়া আরে শালা মাইকে জনে আহি মোক মাতিয়ে দিল নহয় ইমান ধুনীয়া সপোনটো মোৰ ভাগি গল গম পাইছে না হেইটো টেনশনতে বহি আছো মই জানে দোস্তি এনেকুৱা সপোনটো দেখিলো মাইকী মানুহৰ বোৰটো কাম নাই সেইটো কাৰণে কম যদি লুৰাবোৰে বিয়া নাপাতে চালু হৈ মাইকী মানুহৰ অৱস্থা কি হয় ছোৱালীবোৰৰ অৱস্থা কি হয় লগতে এটা কথা কৈ দিয়ক টুকিদা আমি যে আজি ভিডিঅ'টো কৰিলো যদি দৰ্শকৰ তাত ভাল লাগিছে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু আপুনি কমেন্ট কৰিবলৈ একেবাৰে নকৰে জয় আই অসম